নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে আজিৰ অলপ ব্লগটো আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। তাৰ মানে সিটো গাঁৱত আমাৰ মানে পৰা সিটো গাঁৱত বানপানী হৈ আছে, তাত মানে নাৱৰ ব্যৱস্থা নাই আৰু সেই গাঁৱত আমি অলপ মানে সহায় সহযোগিতা আৰু অলপ ৰিলিফ দিবৰ কাৰণে এখন তাৰমানে কলভোৰ বনাম। আমি এতিয়া কলগছ কাটিম আৰু কলভোৰ বনাই পেলাই আমাৰ ইয়াত এতিয়াতো নাৱৰ ব্যৱস্থা নাই, আমি নাৱৰ ব্যৱস্থা কৰিম আৰু কলভোৰ নাও বনাম। কলভোৰেৰে আপোনালোকক দেখাই আছোঁ। আৰু এইফালে আমাৰ ডাম্বা ভাইটিয়ে কলগছটো কাটিছে, একদম বহুত খাতৰা ল'ৰা না। ঐ ডাম্বা কি গছ কেকটাছ নেকি? আৰু আজিকালি আঠিয়া কল পাবলৈ নাই না কি? ভাইটি তাগৰটো চাইছে নাই? বহুত খাতৰা আছে, চাপৰ হ'লে কি হ'ব? ফাইনেলি আমাৰ নাও বনোৱা হৈ গ'ল আৰু এতিয়া আমি একদম নাও পানীত নমাইছোঁ। একদম দেউতাও লাগিছে নাও বনাওঁতে কলবোৰ আছে। আমি একদম কোনটো গাঁৱত যাম একদম আৰু আমি আছোঁ এতিয়া নদীৰ মাজত। প্ৰায় আমাৰ গাঁৱৰ পৰা বেলেগ এখন গাঁৱলৈ ডিষ্টেঞ্চটো প্ৰায় আপোনাৰ 1 কিলোমিটাৰ হ'ব আৰু সিটো গাঁৱত আমি এতিয়া গৈ আছোঁ। আৰু আমাৰ গাঁও সেইটো আমাৰ গাঁও আৰু আমি কলভোৰেৰে আজি ৰাইজক তাৰমানে তাত ভুগি থকা বানপানীত ভুগি থকা লোকসকলক আজি ৰেস্কিউ কৰিবলৈ গৈ আছোঁ। আৰু পিছফালে নাৱৰীয়া আমাৰ ডাম্বা বাবু আছে, তাত গৈ তাত কি পৰিস্থিতিত ভুগি আছে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গোটেই ঘৰ ডুবাই দিছে আৰু এইফালে আছে চাংঘৰৰ ওপৰত সকলো চব মানে ঘৰৰ ওপৰত থৈ দিছে চাংঘৰ আৰু মানে আৰু আমি পাই গ'লোঁ ফাইনেলি এখন বিদ্যালয়ত। গোটেই বিদ্যালয় একদম ডুবি শেষ। এইফালে আছে একদম এইফালে আছে মানুহ গৰু ছাগলী বিদ্যালয়ৰ ওপৰত আৰু চৰকাৰৰ কোনো মানে ব্যৱস্থা নাই ইয়াত, একো ব্যৱস্থা কৰি দিয়া নাই। এতিয়া 10টা বাজিবৰ হ'ল আৰু ফাইনেলি আপোনালোকক দেখাইছোঁ এই বিদ্যালয়ত গোটেই মানুহ ইয়াতে মানে গৰু ছাগলী লৈ আছে আৰু চৰকাৰৰ একো মানে খা খবৰ নাই এতিয়ালৈকে। প্ৰায় এতিয়া 10-11টা বাজিবৰ হ'ল আৰু আশা কৰিছোঁ চৰকাৰে কি সিদ্ধান্ত লয়। এইফালে গোটেই ঘৰ ডুবি এইফালে আপোনাক দেখাই দিছোঁ, চব মানে শেষ বৰবাদ হৈ গ'ল। ইমান মানে বানপানীৰ সমস্যা। আৰু সিফালতো আছিলে প্ৰাথমিক বিদ্যালয়, সেইটো মানে ডুবু অৱস্থা। এইফালে আছে অংগনবাদী স্কুল, এইটো মানে অলৰেডি আপোনাৰ পুৰা বাৰাণ্ডাৰ ওপৰেদি পানী গৈ আছে। আৰু ভাই নাৱৰীয়া ভাইটি ঐ আৰু শেষতে মানে যোৱাকালি দেউতাই জাল পাতি থৈছিলে, তেতিয়া মানে পানী নাছিলে। তেতিয়া আমি ইমান পানীত জালখন উঠাম বুলি এইফালে গোটেই আপোনাৰ সাগৰ দৃশ্য, সাগৰৰ নিচিনা হৈ আছে একদম। আৰু এইফালে মাছ লাগিছেনে নাই নাজানো, জালটোকে হ'লেও উঠাই লৈ যাম। তাৰপিছত অলপ আগতে মেম্বাৰজনে ফোন কৰিছিলে নাওখন পঠাই দিম বুলি কৈ আছে, সেইটো কাৰণে মই মানুহখিনি বাৰু এতিয়া উঠাই নানিলোঁ। কৈছে যে কলভোৰত আনিব নালাগে, নাওখন পঠাই দিম বুলি বাৰু ধন্যবাদ জনাইছোঁ তেখেতকো। আৰু কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।